গছৰ খুৰুঙত চৰাই চিঞৰ, বনত জন্তুৰ কচৰত, বেলি ফুলৰ সুগন্ধত উৰি ফুৰা ভোমোৰাৰ বাবে পৰাগ সংযোগ পুৰণি কথা নহয়। কি সম্পৰ্ক থাকে এঙাৰ আৰু পানীৰ মাজত? তথাপিও ই আনটোৰ পৰিপূৰক। এটি পুৰঠ পৰুৱাৰ বাবে খাদ্যৰ টুকুৰা কঢ়িওৱাটো নতুন কথা নহয়। সেই টুকুৰাটো হ'ব পাৰে আনৰ একমাত্ৰ সম্বল। এডাল বনৰ ওপৰতো উপঙি থাকে পিম্পৰা। জীৱন সাগৰত সাঁতুৰিব কিমানজনে জানে? কাৰোবাক বঞ্চিত কৰি নিজে দখল কৰিব পৰাটো এটা কলা। তথাপি ভাগৰুৱা আজিৰ প্ৰজন্ম আৰু সত্তা। দেখিও একো নিশিকা এলান্ধুক আশ্ৰয় কৰি ঘৰৰ নক্সা সজোৱা, যাৰ মন মগজুত ভোক আৰু লালসা। বিচাৰে কাৰোবাক পাইগৈ কিবা, শেষ নোহোৱা ৰং তামচাৰ খেলা। এয়াইতো শেষ নহয়। সগুণৰ অধিকাৰী সগুণৰ বাবেও মৰা সৌ সন্ধানেই হয়।